খালি ব্লগ বনাব পাৰে Hey guys, welcome back to the another vlog. আৰু যি দেখিছেন একদম টিপ টপ হৈ পেলাই দাড়ি চুলি কাটি একদম টিপ টপ হৈ পেলাই মানে দেখিছেন কি হৈছে মেখেলা বাহিৰত ওলাই তো দেখিছেন একদম পুৰা টিপ টপ হৈ পেলাই এতিয়া ওলাইছো আমি যাবলৈ আজি বিয়া খাবলৈ গৈ আছো মোৰ লগৰ এজনৰ বিয়া মানে আমাৰ হিমাংশুৰ বিয়া ফটো উঠাই নিদিলে ন ৰখাওঁতে মই কি লাগে ফটো লাগে চিঞৰ বাখৰ কৰি আছে তো এতিয়া আজি প্ৰথমবাৰ বিয়াত ব্লগ বনাম বুলি ভাবিছো কিমান সাহস হয় কি কথা নাজানো চেষ্টা চলাম এতিয়া গৰমত যে পাটৰ কাপোৰ পিন্ধিব নোৱাৰি গিফ্টটো পেক কৰি লওঁ নেকি কাপোৰযোৰ ভাল লাগিছে নে কাপোৰযোৰ ভাল লাগিছে নে সুধি আছে গৰমত পাটৰ কাপোৰ নট পচিবল মোৰ দ্বাৰা অ'কে তো এতিয়া যাওঁ আমি আমাৰ ক্ষেত্ৰতে গিফ্টটো ধুনীয়াকৈ পেক কৰি লওঁ পেক চেক কৰি লৈ পেলাই একদম যাওঁ গুৱাহাটীলৈ একদম ফটাফট ৰিচিপশ্যন আছে আজি 7টা বজাৰ পৰা চেষ্টা কৰিম বিয়াত ব্লগ বনাবলৈ কিন্তু গেৰেণ্টি দিব নোৱাৰোঁ হ'লেও আমাৰ লগত জড়িত হৈ থাকিব চাওঁ লগৰ বহুতখিনি আহিব আমি স্কুল ফ্ৰেণ্ড হয় হাইস্কুলত একেলগে পঢ়া তবলক চিন্তা বিয়া খাবলৈ যাওঁ আজি আমাৰ হিমাংশুৰ বিয়া এইপিনে কিন্তু নমতা আলহী দেই এইপিনে নমতা সেইপিনে নমতা বিয়া খাবলৈ ওলাইছে বিয়ালৈ মাতিছিলে মোক লগতে নিজে লটকি দিছে আচ্ছা সি বাৰু মানে মাৰোৱাৰী ল'ৰা হয় অসমীয়া স্কুলত পঢ়িছিল কিন্তু মাৰোৱাৰী ল'ৰা কিন্তু কি ক'ম এই আৰু এতিয়া বিয়া খাবলৈ মাতিছে গৈ আছো এতিয়া গুৱাহাটীলৈ ওলাইছো এতিয়া সময় হৈছে 4টা বাজিছে আমাৰ বেলেগ কাম আছে বাৰু তো বলক এতিয়া গৈ কথা পাতি থাকোঁ প্ৰথমতে গিফ্টটো পেক কৰি লওঁ পটাপট গিফ্টটো আমি ঘৰৰ পৰাই লৈ আনিছোঁ পটাপট গিফ্টটো পেক কৰোঁ আৰু বিয়া খাবলৈ যাব লাগিব গুৱাহাটীলৈ বিয়াৰ ৰিচিপশ্যন আছে 7টা বজাৰ পৰা এতিয়া সময় হৈছে আপোনাৰ দেখিছেনে 4টা বাজিছে তো 4টা বাজি গৈছে তো এতিয়া যাওঁ গিফ্ট পেক কৰোঁ বলক জড়িত হৈ থাকিব ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকক আৰু যদি ভাল পায় লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এতিয়া যাওঁ বিয়া খাবলৈ আজি হিমাংশুৰ বিয়া তো বলক তো ফাইনেলি হৈ গ'ল প্ৰেজেণ্ট লৈ নেকি আহি গ'লো প্ৰেজেণ্ট লৈ আহি গ'লোঁ এতিয়া গৈ থাকোঁ আৰু এতিয়া দেৰি নকৰোঁ আৰু ভৰিখনতো বেণ্ডেডটো মাৰি ল'লোঁ ইনজিঅ' তো আহি পাইছিলোঁ গুৱাহাটীৰ ৰুম আমি য'ত গুৱাহাটীত যে থাকোঁ আহি পাই এতিয়া বস্তু দুটামান ল'ব আছে তো আহিছিলোঁ গুৱাহাটীৰ ৰুমলৈ গুৱাহাটীৰখন বস্তু দুটামান আছে ল'লোঁ লৈ পেলাই এতিয়া আকৌ যাওঁ কাৰণ মানে কি ক'ব আৰু সমস্যা ক'ত ফটো উঠাবি মই আকৌ গাড়ী আগুৱাই দিব লাগিব মেডামক এতিয়া ফটোশ্বুট লাগে তো ফটোশ্বুট অকণ কৰোঁ বিয়া যিহেতু 7টা বজাৰ পৰা ৰিচিপশ্যন আছে এতিয়া 5:30 হৈছে বেছি জল্দি আহিব লাগে ৰুমলৈকে আহিলোঁ আৰু এতিয়া আকৌ যাম আৰু বাকী আজি মোৰ দাড়ি কাটটো কেনেকুৱা লাগিছে দাড়ি কাটটো নিজে কাটিছোঁ আকৌ দেই চেলুন তেলুনত যোৱা নাই যোৱা নামি লওক ফটোশ্বুট কৰি লওঁ তাৰপিছত আৰু যদি ফটো চাব বিচাৰে আমাৰ ইনষ্টাগ্ৰামত চাই ল'ব মহন্ত চান্তৰা 01 আছে তো তাতে চাই ল'ব নে কি কয় বলক এতিয়া ফটোশ্বুট কৰোঁ তাৰপিছত আকৌ বিয়ালৈ যাওঁ খানা হেৰি নকৰোঁ হ'ল নে নাই ৰেডি হ'ল নাই অঁ মাৰোঁ দেখিছা নাই একদম পূৰা ফটোশ্বুট চলি আছে একদম পূৰা মজা টাইমাৰ দি থৈছে নেকি তো ফাইনেলি আমাৰ ফটোশ্বুট মেডামৰ হৈ গ'ল কমপ্লিট দেখিলে আপোনালোকে ফটোশ্বুট কৰা তো ফটোবিলাক চাব পাৰিব আমাৰ ফেচবুক একাউণ্টত নিকিৰ আছে শান্তনা মহন্ত বুলি বা ইনষ্টাগ্ৰামত যদি আপুনি যদি চাই তেতিয়াহ'লে শান্তনা মহন্ত 01 আছে চাগে বা মহন্ত শান্তনা আছে চাগে মই পাহৰিছোঁ সুধি পেলাই ক'ম বা কি মোৰ যদি ইনষ্টাগ্ৰামত যদি চাব বিচাৰে ঋতুজ ফটোগ্ৰাফী বুলি আছে আৰু যদি ফেচবুকত চাই ঋতুৰাজ মহন্ত বুলি চাই ল'ব দেখিছে একদম ফটোশ্বুট কৰি মেলি আহি এতিয়া একদম টিপটপ এতিয়া চাগে গাটো শান্তি লাগিছে চাগে ন মানে ইমান ফটো উঠাই নহয় আপোনালোকে দেখিলে নহয় আপোনালোকৰ সন্মুখতে কিমান ফটো উঠালো মানে কি ক'ব আৰু ফটো বুলি ক'লে মানে মোৰ মানে আজিকালি ইৰিটেট লগা হৈ গৈছে
তো বিয়া খাবলৈ আহি আমাৰ দুৰ্দশা মানে চাব নেকি কি হৈ আছে ক'ত একচুৱেলি টাইম পাছ কৰি আছোঁ হিমাংশুক ফোন কৰিলোঁ সি ক'লে যে দেৰিকৈ আহিবা বিয়া আমুক তামুক তো এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ ক'ত যাওঁ ক'ত নাযাওঁকৈ মানে ষ্টাৰবাক্সত আজিলৈকে সোমোৱা নাছিলোঁ ইয়াতে সোমালোঁ আৰু কুকিক চৰি পিছত আনিম বাৰু বহুত আশা কৰি আছিলে তাই নেক্সট টাইম তাইক লৈ আনিম বাৰু তো ইমানে আৰু এতিয়া ষ্টাৰবাক্সত দিছে মেডামে দবাই আছে কেনেকুৱা খানাটো এয়া সৰু পৰা কফি লৈছোঁ নিকিয়ে লৈছে এইটো কিবা চেণ্ডউইচ আছিলে এনেকৈ খাই আছে এইবিলাক চব ফটো উঠাত বিজি আৰু মোৰ এটা স্মল এটা ষ্টাৰবাক্সত এটা কফি হট চকলেট তো সিমানেই আৰু এতিয়া ষ্টাৰবাক্সত টাইম পাছ কৰি আছোঁ কেতিয়া 7টা বজাৰ পিছত ইয়াৰ পৰা ওলাম আৰু কাৰণ এবাৰ বেছি দূৰ নহয় একদম ওচৰতে তো সিমানে এতিয়া ষ্টাৰবাক্সত আছোঁ এতিয়া যাম বিয়া খাব যোৱা দবাই পুৰা শেষ কৰি দিছোঁ খানা খাই তো কি ক'বা আৰু বলক খানাটো এনজয় কৰোঁ তো ওলাই আহিলোঁ ষ্টাৰবাক্সৰ পৰা পুনৰ বিয়াৰ বাবে যাত্ৰা আৰম্ভ কৰোঁ বিয়ালৈ বুলি যাওঁ বাট মোৰতো অৱস্থা একদম বেয়া হৈছে কাপোৰ চাপোৰ একদম অৱস্থা নাই অলপ ফ্ৰেছন আপ নোহোৱা নিচিনা হ'ল কাৰণ ইয়াত আমি মোৰ দেন আধা ঘণ্টা ওপৰত কটালোঁ কিজানি ন কাৰণ উপায়ো নাছিলে আমাৰ হাতত এনেকুৱা নিচিনা হৈছে আমাৰ ওচৰত টোটেলি মানে একদম উপায়ো নাছিলে সেইটো কাৰণে বহিবলৈ ভাত ক'ত ওপৰ নাজানো কি আছে নতুনকৈ ষ্টাৰবাক্সৰ কিবা কৰিব চাগে তো ষ্টাৰবাক্সত আহিলোঁ কফি মই হট চকলেট লৈছোঁ নিকি এটা চেণ্ডউইচ লৈছিলে খানাটো বহুত টেষ্টি অকণমান এক্সপেঞ্চিভ হয় বাট মানে হেৰি কফিটো বহুত ধুনীয়া হয় কফি মানে কি ক'ম টেষ্ট আমি বহুত জেগাত কফি চফি খাওঁ তেনেকুৱা টেষ্ট নহয় কফিটো মানে বহুত ষ্ট্ৰং ফ্লেভাৰ এটা আছে কফিটো ভাল তো ভাল বস্তুত টকা খৰচ কৰিবলৈ বেয়া নালাগে কথাটো তেনেকুৱা আৰু বস্তুটো আমাৰ টাটাৰ প্ৰডাক্ট হয় একচুৱেলি ষ্টাৰবাক্সৰ যিটো আমাৰ ইণ্ডিয়ান ইউনিট আছে Starbucks.in বুলি যিটো কয় সেই গোটেই ইউনিটটো আমাৰ টাটা ষ্টাৰবাক্স প্ৰাইভেট লিমিটেড ছামথিঙৰ থ্ৰুদি মানে অ'ন কৰা আছে এনেই অৰিজিনেলি নিউয়ৰ্কৰ হয় 1971তে মানে এষ্টাব্লিছ আই থিংক মই যিমানখিনি জানো ষ্টাৰবাক্সৰ তো ষ্টাৰবাক্সত সোমোৱা এটা হেঁপাহ আছিলে কাৰণ ইউটিউবত ভিডিঅ'ৰ লগত দেখি থাকোঁ পূৰা ষ্টাৰবাক্সত কফি খাই কিনো আছে ইমান দামী কিন্তু আজি নোসোমাওঁ কৰি পেলাই সোমালোঁ আৰু বাকীটো কুকিয়ে আজি ফালিব আৰু কুকি আচলতে ইচ্ছা আছিলে ষ্টাৰবাক্সত অহা কুকি কাৰণে নহ'ল তাই অহা নাই তো আজি তাই ফালিব উপায় নাপায় তাই এৰি সোমাইছোঁ কিন্তু আকৌ এদিন আহিম বা কুকিক লৈ আহিম তেতিয়া আকৌ ভিডিঅ' বনাম তো এতিয়া আজি উপায় নাই কাৰণে সোমাবলগীয়া হ'ল মানে ঘপককৈ সোমাবলৈ নাছিলে মানে আমাৰ ওচৰত কোনো অপশ্যন নাছিলে চিচিটিও বিচাৰিছিলে একচুৱেলি চিচিটিও নাই সেইটো কাৰণে নহ'লে আকৌ ৰোড সলাব লগা হ'লহেঁতেন তো ষ্টিল যি নহওক এতিয়া আকৌ বিয়ালৈ বুলি যাত্ৰাটো আৰম্ভ কৰিছোঁ চাওঁ আমাৰ এতিয়া হিমাংশু ভাই এতিয়া কি কৰি আছে তেখেতে ইমানেই মেকআপ কৰিছে আমাক মাতি কৈ আছে যে দেৰিকৈ আহিবি আৰু এতিয়া আৰু যাওঁ আৰু খাম আৰু একচুৱেলি সেইটোৱে হৈছে নিজকে ভাবি আছোঁ মই গোটেই বিয়াখনত থাকিম কিন্তু মই আৰু খাই পেলাই পাল্টি মাৰি দিম আৰু এতিয়াই ভাবি আছোঁ আৰু খাব আহিছোঁ আৰু খাম আৰু যাম আৰু নে কি কয় ক'বলৈ এতিয়া বেছি কথা পাতি নাথাকোঁ আকৌ পুলিচে ধৰিব নহ'লে 5,000 টকা ফাইন মোবাইল ইউজ কৰি থাকিব তো এতিয়া যাওঁ বিয়া খাওঁ তাৰপিছত যদি পাৰোঁ বিয়াৰ ভিতৰত ব্লগ কৰিবলৈ চেষ্টা কৰিম আজি গাটছ বহুত বাঢ়ি গৈছে ব'লক তো আহি পাই গৈছোঁ দেখিছোঁ একদম পূৰা সাজি কাচি তাৰপিছত একদম গাড়ীখন ইয়াতে পাৰ্ক কৰিলোঁ এবাৰখন খোজকাঢ়িব লাগিব আমাৰ কিবা ইয়াৰ মাৰোৱাৰী ধৰ্মশালা আছে সূৰ্যমল কিবা এটা আছে তালৈকে যাম তো লিফ্টত গাড়ীখন ইয়াত বহুত কষ্ট কৰি পাৰ্কিং কৰিছোঁ এতিয়া পাৰ্কিং জানেই কেনেকুৱা কণ্ডিশ্যন পাৰ্কিঙৰ তো উপায় নাই হেৰি মাৰা 0 মাৰা
0 গ্ৰাউণ্ড ফ্ল'ৰ যাওঁ গৈ বিয়াত দেখাই আছোঁ भाई लोग आओ आओ गले मिलबो कर फिर जा करा दे যোৱা যাব পাৰি নে কিবা নিয়ম কৰি আছে তো আহিলোঁ বিয়া খাবৰ কাৰণে ৰখি আছোঁ দৰা গৈছে আকৌ মন্দিৰত এতিয়া বিয়া এতিয়া ষ্টাৰ্ট হ'বহে তো আমি দুইটা বহি আছোঁ এতিয়া মানে কি ক'ম ইয়াত কোনো নাই ইয়াত মানে আহিছোঁ চিনাকি মানুহ অঁ ইয়াত ভিৰো নাই ইমান এটা পূৰা গান বাজি আছে ইয়াত বেছি ভিডিঅ' নবনাওঁ তো বাকী এতিয়া খানাটো খাই লওঁ খানাটো খাই দৰাক মাতবোল দিলোঁ বাৰু দিয়াৰ পিছত এতিয়া দিম আৰু পটককৈ যাবলগীয়া হ'ব কাৰণ অলমষ্ট টাইম 9টা বাজিব হৈ গৈছে তো সিহঁতৰ বিয়া এতিয়ালৈকে ষ্টাৰ্ট হোৱা এতিয়া মাংগলিক কাৰ্য চব ইয়াতে হ'ব দেখুৱাম অলপ দেখুৱাইছোঁ কচুৰি তাতে কৰিব চাগে তো যিমানখিনি পাৰোঁ দেখুৱাইছোঁ মাৰোৱাৰী সম্প্ৰদায়ৰ বিয়া তাতে খানাটো খাই লওঁ খাই বৈ উঠি পিছত দেখুৱাই আছোঁ আৰু এতিয়া দৰা গৈছে তলত মন্দিৰ আছে মন্দিৰত গৈছে কিবা সেৱা কৰিব কাৰণে তাৰপিছত ইয়াত আহিব এই হলটোতে বিয়া পাতিব ইয়াতে ৰিচিপশ্যন চব তো ইমানখিনি যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম আৰু বাকী বেছি একো নহয় ইয়াত পূৰা গান বাজি আছে নহ'লে কপিৰাইট ক্লিপ আহি যাব চাগে তো বেছি ভিডিঅ' বনাই নাথাকিব ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্ট ষ্টাৰ্ট কৰি আছোঁ তলতটো অলৰেডি খুৱাই আহিছোঁ পাছতো ভাল কৰিছে কি ট্ৰাই কৰি আছা ডোচা নিচিনা লাগিছে আমি দুটাই ইমানেই খাইছোঁ ষ্টাৰ্টাৰ মানে পটেটো ষ্টাৰ্ট ট্ৰাই কৰিছোঁ তো এইখিনি ফিলে বনাইছোঁ টাইম আছে তো খাই আছোঁ পূৰা একদম পূৰা দবাই খাই আছোঁ চব বস্তু ট্ৰাই কৰি আছোঁ একচুৱেলি বাকী আৰু চাওঁ আৰু কি পাওঁ ये बेल का है क्या अच्छा সেইফালে চাওক পুৰা দবাওতে গৈ আছে আৰু starter খালোঁ starter খাই একদম পূৰা পেট ফুল লাচি খালোঁ কিবা ঢেৰ মানে অগ্ৰম ঢেৰ starter খালোঁ তো খাই এতিয়া পেট ফুল এতিয়া মেইন কৰ্চৰ কাৰণে ৰখি আছে মেইন কৰ্চ ৰেডি হোৱা নাই তো কেনেকুৱা খাইছোঁ মানে কিমান খাইছা
ডায়েট তোমাৰটো বঢ়িয়া মইতো ডায়েট টেষ্ট ইয়াত পুৰা চাউণ্ড আপোনালোকে মোৰ মুখৰ পৰা শুনিছে নাই মই নাজানো ইয়াত নামো মনত নাই বাৰু নামবিলাক লিখা নাই আৰু দ্বিতীয় কথা যে ইয়াত ইমানে গান বাজি আছে যে আপোনালোকে মোৰ মাত শুনিছে নাই মই নাজানো most talented person মই কৈছোঁ মানে তাৰ হেণ্ড ট্ৰিক্সটো বহুত ভাল হয় আৰে বস্তু প্ৰথম ডুবাইত আছিলে বস্তুটো প্ৰথম ডুবাইৰ পৰা ট্ৰিক্সটো ডুবাইত আছিলে মই যিমান জানো তাৰপিছত ইয়াত আহিছে আমাৰ ইয়াত ডুবাইৰ পৰা এই কালচাৰটো আহি গৈছে আমাৰ ইয়াত ত' ফাইনেলি বিয়া চিয়া খাই ওলাই আহিছোঁ প্ৰায় 9:30-10টা বাজিব হ'ল ইমান এতিয়া মানে পূৰা ভিৰটো এতিয়া হৈছে মানে মই পূৰা ভিডিঅ' বনাব পাৰিম নহ'লে কপিৰাইট আহিব তো মানে ইমানেই এতিয়া দৰা আহিছে সিহঁতৰ কিবা বৰমালা হ'ব কিবা হ'ব মানে এতিয়া বিয়া চিয়া ইমানেই ভিৰ হৈছে তাক মাতিব টাইম নাপালোঁ তো যিহেতু টাইম হৈছে দেৰি হৈছে ঘৰ যাব লাগে তো পটাপট ওলাই আহিছোঁ এতিয়া গাড়ী থৈ আহিছিলোঁ পাৰ্কিঙত আৰু এতিয়া গৈ আছোঁ পাৰ্কিঙত গাড়ী ল'বলৈ মানে কি ক'ব আৰু চাওঁতে 10টা বাজি গ'ল সেই তেতিয়াই আহা আমি তো আৰু খাই মানে এনেকুৱা হৈ গ'ল মেইন কৰ্চ খাবলৈ ট'টেলি আমাৰ ওচৰত জেগা নাই আৰু মেইন কৰ্চ দেখুৱাবলৈ মানে ইমানেই বেছি চাউণ্ড লগাইছে কাৰণ দৰা এণ্ট্ৰি মাৰিছে সিহঁতৰ ৰিচুৱেলছত মানে চশমা পিন্ধি একদম নাচি কৰি একদম উৎপাত তো এইবিলাক মানে কপিৰাইট ক্লেইম আহিব বুলি মই তেনেকৈ একো নেদেখুৱালোঁ এতিয়া যাওঁ ঘৰলৈ ফটাফট আমি আছিলোঁ ফেঞ্চি বজাৰত পৰা ফেক্টৰী যাম প্ৰায় 1 ঘণ্টা ওপৰতো লাগিবই তো ব'লক যাওঁ এতিয়া তো ভিডিঅ'টো চাই আজি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এখন মানে মোৰ লগৰ এজনৰ বিয়ালৈ আহিছিলোঁ মাৰোৱাৰী ল'ৰা হয় আমি বাৰু সৰুতে একেলগে পঢ়া একে স্কুলতে পঢ়া মাৰোৱাৰী যদিও সি কিন্তু অসমীয়া মিডিয়ামত পঢ়া তো তেনেকৈ আৰু আজি প্ৰথমবাৰ এটা বেলেগ এটা কালচাৰৰ বিয়া খালোঁ মানে খাইছোঁ বেলেগ কিন্তু মাৰোৱাৰী কালচাৰৰ বিয়া খোৱা নাছিলোঁ আজি মাৰোৱাৰী মানুহৰ বিয়া খালোঁ ট'টেলি সিহঁতে একদম পূৰা মাৰোৱাৰী কালচাৰত পাতিছে তো আৰু কি ক'ম অলপ বেলেগ এটা পালোঁ নতুনত্ব এটা অনুভৱ পালোঁ আৰু লগৰ 2-এজনক লগ পালোঁ আৰু মানে এতিয়া পূৰা ভাগৰুৱা হৈ গৈছোঁ বেছি একো কথা নকওঁ ঘৰলৈ গৈ তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যিহেতু এতিয়া 10টা বাজিলে ঘৰ গৈ পোৱাৰ পিছত হৈ গৈছে পূৰা ভাগৰত টোপনি যাব আৰু ভিডিঅ' বনোৱা ষ্টেমিনা থাকিব তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো আছিলে যে মাৰোৱাৰী সম্প্ৰদায়ৰ বিয়াখিনি যদি পাৰিলোঁ তাত আপোনাক দেখুৱাবৰ কাৰণে কিন্তু সম্পূৰ্ণভাৱে দেখুৱাব নোৱাৰিলোঁ কিয়নো এতিয়া 10টা বাজি গ'ল আমি ঘৰ যাবলগীয়াও হ'ল মই গুৱাহাটীত নাছিলোঁ ঘৰত আছিলোঁ যিহেতু নিকিও আহিছে লগতে এতিয়া যিহেতু ঘৰত যাব লাগে সিহঁতৰ বিয়া এতিয়া ৰাতিখন চলিব আৰু তো অকণমানকৈ সৰুকৈ কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু নিজেও মই আগতে তেনেকৈ মাৰোৱাৰী মানুহৰ বিয়া খোৱা নাছিলোঁ বা জাগিৰত খাইছোঁ যদিও মানে ৰিচিপশ্যনে খোৱা নিচিনা ইয়াৰ মানে টোটেল বিয়া আছে বহুত কিবা দেখিলোঁ আপোনালোককো সৰু সুৰাকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক এটা কৰি দিব আৰু সিহঁতৰ কাৰণে হিমাংশুৰ কাৰণে এটা বিবাহ বাৰ্ষিকী এটা উইচ কৰি দিব নে কি কয় নেকি তেতিয়াহ'লে আৰু বেছি কথা তেওঁলোকৰ যাতে মানে কি আৰু আজি বিয়া পাতিব যেতিয়া লাইফটো সুখৰ হওক আৰু সেইটোৱে কামনা আমাৰ কৰিব তেনেকে চলি আছে কাজিয়া পেচাল কৰি তেনেকে নচলক যাতে ভালকে চলে যাতে আপুনি কি ক'ম বাকী মানে কোনো এবাৰ লগ পাম এটা নতুন ভিডিঅ'লৈ এটা নতুন কণ্টেণ্ট লৈ আজিলৈ সামৰণি কৰিছোঁ টাটা বাই বাই গুড নাইট বাই বাই